আমাৰ আজি 4 দিনত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি মিছন হোম ৰেস্কিউ এণ্ড ৰেষ্ট'ৰৰ কামত আমি লাগি আছোঁ আৰু আজি এইখন নতুন গাঁৱত আমি আহি যি গাঁওখন হ'ল বিহুবৰ ভাতৰশিল বুলি তেওঁলোকে ইয়াতে মানে আছে আৰু এই ঠাইত যিহেতু মানে বেছিভাগ মানে প্ৰায় ঘৰত মানে এনেকুৱা পল' জাপি আছে বা পাকঘৰ ভাঙি মানে লুণ্ডবন্ধ হৈ আছে। তো এইবোৰ বহুতখিনি কাম এইটো গাঁৱতো আছে। 12টা ঘৰ আমাৰ ছাৰ্ভে টীমে আইডেণ্টিফাই কৰি থৈছে। ইয়াৰ আমি এতিয়া গোটেইটা টীম আমাৰ 10টা টীম এতিয়াও আমি আন পৃথক ঘৰত মানে এনেকুৱা সোমাই কাম কৰি আছে আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এইখিনি সহায় যি ঘৰ মালিকৰ লগত বা ঘৰ ইয়াত থাকিব পৰা তেওঁলোকৰ ৰুম থকাৰ স্বত্তেও মানে তেওঁলোকৰ যি কেম্পাছ তেওঁলোকৰ যি আশে পাশে থকা যি ঘৰ বনাই লোৱা বা বিভিন্ন সৰু মানে য'ত মানে মটৰচাইকেল ডুবি আছে কিবা বস্তু বাহিনী ডুবি আছে ফলত তো এইবিলাক মানে আমি উদ্ধাৰ কৰাত মানে সহায় কৰিছোঁ আৰু আমি যিমান পাৰোঁ আমি আমাৰ টাৰ্গেটত আমি কাম কৰি যাম আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সজাতি দলে ভলণ্টিয়াৰ টীমে মানে মনেৰে বহুত মানে আমি শ্ৰমদানত মানে আমাৰ টীমে কাম কৰি আছে আৰু সেইটো মানে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা মিছনত যিহেতু আমি আগবাঢ়িছোঁ। এই মিছনখন আমি এই ফ্লাড এফেক্টেড যিহেতু বিহুবড়ো মানে শিৱসাগৰ জিলাত পৰে নাজিৰা মানে ক' ডিষ্ট্ৰিক্টত পৰে সেইটো আমি নাজিৰা চাৰ্কলৰ আণ্ডাৰত আছে তেওঁলোকৰ সেই ঠাইত আমি কাম কৰি আছোঁ। আজিলৈকে কেইখন গড় হ'ল য'ত ৰেস্কিউ কৰিলে? যোৱাকালিলৈকে আমাৰ গোটেই হোম ৰেস্কিউ আৰু ৰেষ্ট'ৰ যিমান কৰিলোঁ আমি সেইখিনি আমাৰ 42 হ'ল আৰু আজি 12খনত আমি কাম কৰি আছোঁ। ইয়াৰ বেছিও কৰিব পাৰিম। তো ইয়াৰ কাৰণে আমি সেইটো গাঁৱত আজি সময় যিমান লাগে আমি ইয়াত মানে কৰি যাম।